নমস্কাৰ আজি খালো কলডিলৰ পিটিকা এনেকৈ কলডিল ফালকে কাটি তাত আলু দুটা দি দিলোঁ আৰু তাৰপৰা 3টা চিটি মৰাই এনেকৈ মই উলিয়াই ল'লোঁ ডাঙৰ টিফিন বাতি এটাত। আপোনালোকৰ বাৰু কলডিল প্ৰিয়নে জনাবচোন দেই। কলডিল এনেকৈ ভাজি খাই ভাল পায় নে পিটিকা কৰি খাই ভাল পায় সেইটোও জনাবলৈ নাপাহৰিব। এয়া মই কলডিল বইল কৰি ল'লোঁ আৰু মই ভাল পাওঁ এনেকৈ পিটিকা কৰি খাই বেছি। এনেকৈ ভাজিকৈও খাই ভাল পাওঁ কিন্তু পিটিকাৰ সোৱাদটো মানে বেছি ভাল লাগে। আৰু এয়া মই কলডিলটো ধুনীয়াকৈ কাটি ল'লোঁ কটাৰী এখনে আৰু বুঢ়া পাতবিলাক আঁতৰাই দিলোঁ আৰু যিখিনি মানে কটাৰীৰে কাটিব পাৰে সেইখিনিহে মই থৈ দিছোঁ। তাৰপৰা মিঠাতেল দি দিছোঁ অকণমান সৰহকৈ, মিঠাতেলৰ গোন্ধটো বহুত ভাল লাগে। তাৰপৰা নিমখ, তাৰপৰা কাটি থোৱা পিঁয়াজ এনেকৈ দি ল'লোঁ আৰু তাৰপৰা এইটো জলকীয়া দেখিছেনে, জলকীয়াও দিম পিছত, কিন্তু এতিয়া মই পিটিকা নাই আৰু মোৰ সৰু বাচ্ছা আছে যে ছোৱালী আছে সেইবাবে মই জলকীয়াটো চোৱা নাই আৰু ভোট জলকীয়াটো খালি পিছত দি ল'ম। আৰু এয়া ধুনীয়াকৈ মই পিটিকা কৰি লৈছোঁ। বহুত টেষ্টি লাগে। আপোনালোকে যিসকলে খাই পোৱা নাই এনেকৈ পিটিকা কৰি আৰু তেওঁলোকে খাই চাব পাৰে। বহুত ভাল লাগে, মানে ভাজিতকৈ বেছিহে টেষ্টি লাগে। এয়া মই ৰেডি কৰি লৈছোঁ পিটিকাখন। কেনেকুৱা লাগিলে জনাব দেই ভিডিঅ'টো, আৰু যদি ভাল লাগিলে লাইক কৰি দিব আৰু নতুনকৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ থাকিল সকলোলৈ।